হয়, স্থানীয় ৰাইজ হিচাপে বহুত আনন্দিত, যিহেতু আমাৰ এওঁলোকৰ মানে 5জনী ছোৱালী যিহেতু দুখীয়া ঘৰৰ হয়, তেওঁলোকে মানে বহুত দিনৰ পৰা কষ্ট কৰি আছিল আৰু আমি নিজে দেখি আছোঁ, যিহেতু তেওঁলোকৰ মানে আৰ্থিকভাৱে কেনেকুৱা মানে অৱস্থা বেয়া সেইটো আমি দেখি আছোঁ। তো সেই হিচাপত তেওঁলোকে যে ইমান কষ্ট কৰি আজি মানে গৌৰৱ কঢ়িয়াই আনিলে গাঁওবাসী, আমাৰ 6 নং ধনশিৰিলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আমি নথৈ আনন্দিত আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যি মানে এই নিযুক্তি দিছে, নিকাভাৱে নিযুক্তি বিনা পইচাৰে নিজৰ মানে যিখিনি তেওঁলোকে কষ্ট কৰিছে, যিখিনি ভালদৰে লিখিছে পঢ়িছে, সেই ভিত্তিত যাতে চাকৰিটো পালে তাৰ বাবে বহুত ধন্যবাদ। বিজেপি চৰকাৰলৈ ধন্যবাদ, অসম চৰকাৰলৈ ধন্যবাদ। হয়, সেইটোতো আমি দেখি আছোঁ, গাঁওবাসী হিচাপে মানে দেখিয়ে থাকোঁ কিদৰে তেওঁ মানে ধৰক টিউশ্যন কৰিবলৈ যায় আৰু স্কুল এখনতো মানে প্ৰাইভেট স্কুলতো সোমাইছে, তাত কৰি মানে যি উপাৰ্জন কৰি আছে, ঘৰখনৰ লগত চলি আছে। মানে আৰ্থিকভাৱে একেবাৰে বেয়া, মানে তেওঁলোকৰ এজনী বায়েক আছে, তেওঁৰ হাজবেণ্ড ঢুকাইছে, তেওঁ ঘৰতে থাকে, তেওঁ আপোনাৰ চিলাই মেচিনৰ এখন মানে কাপোৰ চিলাই টেইলৰিং কৰি কেনে মানে ঘৰখন মানে চলাই আছে, তেনেকুৱা। তো বহুত মানে আনন্দিত, মানে সেনেকুৱা এটা পৰিয়ালৰ পৰা মানে একেলগে দুটা চাকৰি পালে, তাৰ কাৰণে বহুত মানে সুখী আমি। প্ৰথমতে আমাৰ গাঁওবাসী আৰু পৰিয়ালক ধন্যবাদ দিছোঁ আৰু আপোনালোকে যাতে ইমান দূৰৰ পৰা আহিছে, আপোনালোককো ধন্যবাদ থাকিল। মই খুব সুখী, মোৰ দুজন ছোৱালী হিচাপে চাকৰি লাভ কৰিছে, তাৰ কাৰণে মই বহুত সুখী আৰু তেওঁলোকক ধন্যবাদ দিছোঁ। লগতে যিখিনি তেওঁলোকে কষ্ট কৰে, মানে বহুত মানে কি ক'ম আৰু, বহুত দুখীয়া ঘৰৰ ছোৱালী, তেওঁলোকক দেখা পাই বহুত মৰম লাগে, বহুত কষ্ট। মা দেউতাকেতো আৰু জানে বুঢ়ী হৈ গ'ল, বাইদেউ এজনী আছে, তেওঁ গিৰিয়েকে ঢুকোৱাৰ কাৰণে ইয়াতে থাকে। তেওঁ চিলাই এটা দোকান দি উপাৰ্জন কৰি ঘৰখন চলাই আছিলে। পঢ়াত বহুত চোকা ছোৱালীজনী, কিন্তু আজি ডিফেন্সৰ চাকৰি কৰিব লগা হয়, তাৰ কাৰণে মই দুখিত। কাৰণ তেওঁ এটা ঘৰখন যদি ভাল থাকিলে, আৰ্থিক অৱস্থা যদি থাকিলেই হয়, তেওঁ কিন্তু বহুত ডাঙৰ এটা চাকৰি কৰিব পাৰিলেই হয়, বা বহুত ডাঙৰ কলেজত এডমিশ্যন কৰিব পাৰিলে। সেইখিনিয়ে মা দেউতাকে দিব পৰা নাই, আমিও দিব পৰা নাই আৰ্থিক সমস্যাৰ বাবে, সেইখিনিয়ে ক'ম আৰু। যিমানখিনি পাৰিছোঁ সহায় কৰিছোঁ, গালিও পাৰিছোঁ, যে কাৰণ ল'ৰা নাই যদি, আমিতো বহুত দূৰত থাকোঁ, তেওঁৰ বাইদেউক মই বিয়া পাতি নিয়া বহুত দূৰত থাকোঁ, মই সেইকাৰণে গালি পাৰি আছিলোঁ যে যাতে ল'ৰা নিচিনা কাম কৰি দেখাওক, এজন ছোৱালী হৈ পেলে আধৰুৱা হৈ থাকিব নালাগে, ল'ৰা নিচিনা কাম কৰি দেখাওক, সেইটোৱে কৈ গালি পাৰিছিলোঁ। তেওঁলোকে মোৰ কথা শুনি আজি পঢ়া শুনা কৰি এই চাকৰিটো লাভ কৰিলে, তাৰ কাৰণে ধন্যবাদ থাকিল।